RSS বেয়া কাম নকৰে কেতিয়াও বেয়া নহয় এই মাজত যিবিলাক 2 নম্বৰী মানুহ আছে ন এইবিলাকৰ কাৰণে আমাৰ বিজেপি সংগঠন আৰু RSS এটা ভাল সংগঠন আমাৰ বেয়া হৈ আছে ইয়াতে সুৰেশ শৰ্মাক ধৰিব হাতে কৌশিক শৰ্মাৰ লৰাই দৌৰি কাটিব ধন দিব হৈছে কৌশিক শৰ্মাৰ ঘৰৰ মানুহ জড়িত হৈ আছে তাৰপৰা লুকাই থোৱাত তেতিয়া নহয় ছাৰ আপোনাৰ ল'ৰাই কিয় দৌৰি আহিছে নাই নহয় আপোনাৰ ল'ৰাই কিয় দৌৰি আহিছে আপোনাৰ ল'ৰাৰ ক'ত মোৰ তাত কানেকশ্যন আছিল এই মন্দিৰ খবত খাই পইচা লৈছিল আপুনি মোৰ বিষয়ে ভালকে জানে মোৰ ঘৰ মেডা আৰু এতিয়া মানে আমাৰ কৌশিক শৰ্মা আৰু সুৰেশ শৰ্মা তেখেত দুজন ভাগ হয় চাকৰিৰ নামত আৰু তেওঁ চাকৰি দিম বুলি প্ৰলোভন কৰিছে আৰু লগতে আমাৰ পৰা প্ৰথমে পইচাটো ধাৰি লৈছিল 5 লাখ টকা তাৰপিছত যেতিয়া খুজিব গৈছো আমাক কৈছে যে তোমালোকক আমি চাকৰি দিম তাৰ মানে চাকৰি দিম বুলি আমাক প্ৰলোভন দিয়ে আশা দিয়ে আৰু ঠিক আছে তেতিয়াহ'লে পইচা তুলিব নালাগে আমি চাকৰি কিবা কৰিম আমাৰ টেটত দি বুলি কৈছে আৰু তেখেতে টেটত দি বুলি কৈছে তাৰপিছত আমি যোৱা ৰাতি আমি তেওঁ অহা খবৰ পালোঁ এনেটো মানুহটো নাপাওঁ ফোন কৰোঁ বা আমি যিকোনো ক্ষেত্ৰতে মানে মেছেজ দিওঁ কল ৰেকৰ্ডিং গোটেইখিনি আছে প্ৰুফ পইচা দিয়ে ট্ৰেনজেকশ্যন আদি 4 লাখ টকা কেছ আৰু বাকী 1 লাখ টকা আমাৰ মানে ট্ৰেনজেকশ্যন গোটেইখিনি আছে আমাৰ এভিডেন্স আৰু ফোন ৰেকৰ্ডিং কল ৰেকৰ্ডিং স্ক্ৰীনশ্বট গোটেইখিনি আছে আৰু যেতিয়া যোৱাকালি আমি খবৰ পাওঁ যে তেখেতে আহিছে অহা টাইমত সুৰেশ শৰ্মা ঘৰত আহিছে আমি এইটো খবৰ পাওঁ আৰু মানে জনাই আশে পাশে মানুহখিনিয়ে তাৰপিছত আমি যেতিয়া গ'লো ৰাতি তেতিয়া আমি আমাক মানে একদম অশ্লীল ব্যৱহাৰ তাৰপিছত তেতিয়া কৌশিক শৰ্মাই মোক মাৰপিট কৰিছে তেতিয়া মই ভিডিঅ' কৰিছোঁ একদম আৰম্ভণিৰ পৰা মই নিজৰ ছেফটিৰ কাৰণে মই ভিডিঅ' কৰি গৈছোঁ তেতিয়া কৌশিক শৰ্মাই মানে মোক ধাক্কা মাৰি কিনে মোৰ একদম বুকু টাচ কৰি মোক মানে ভৰিৰে গছকি ধৰিছে গছকি ধৰি মোৰ মোবাইলটো যেতিয়া পৰি গ'ল মানে ভিডিঅ' কৰি আছিলোঁ কাৰণে মোৰ মোবাইলটো গছকি একদম স্ক্ৰীনটো ভাঙি দিছে এইটো মোবাইল গছকি দিছে শাৰীৰিকভাৱে কৌশিক শৰ্মা তেওঁ RSSৰ অসম উত্তৰ অসম প্ৰান্তৰ অহা বৈদিক প্ৰমুখৰ দায়িত্ব আছে তেখেতে আৰু সুৰেশ শৰ্মাক বিজেপিৰ লিডাৰ বুলি কয় আৰু সেনেকে টকাবিলাক লয় আৰু চাকৰি নম্বৰ টকা অলৰেডি আগৰ পৰা আৰু বহুতৰে আমি খবৰ পাইছোঁ আমাক অলৰেডি ফোনো কৰিছে বহুতে যে সিহঁতে মানে অলপ SP ধমকি দিয়ে বা আপোনাৰ মন্ত্ৰী MLA লগত মানে জড়িত থাকে পুলিচে ধমকি দিয়ে পুলিচে আমাক কি কৰিব আমি নিজে ডাঙৰ দায়িত্ব আছো গৈছিলো ৰাতিয়ে মই গৈছো তেতিয়া মানে অচি নাছিল তেতিয়া ছেকেণ্ড অচি এনেকে আৰু কোনোবা এনেকে আছিল দায়িত্ব থকা তেতিয়া মোক ক'লে যে ৰাতি কেছ লোৱা নহয় ৰাতি এজাহাল লোৱা নহয় আৰু এইবিলাক কেছ মানে সাধাৰণ কেছ কোনো ৰেষ্টাৰ নাই ঠিক আছে যেতিয়া মই মিডিয়াৰ কথা ক'লো ঠিক আছে ৰাতিপুৱা মই মিডিয়ালৈ কিনে আহিম তেতিয়া পিছত ঠিক আছে আপোনালোকে লিখা দি যাওক তেতিয়া লিখা লয় কিন্তু মই মিডিয়াৰ সহায় বিচাৰিছো আৰু যদি কিবা ভুল হৈছে মই ক্ষতিপূৰণ ময়ো কৰিম মই যদি কিবা মোৰ ভুল হৈছে মোৰ চাকৰি নামৰ পইচা দিয়াটো ভুল মই মানি লৈছো মোৰ ভুল হৈছে মই সেইটো কপাৰেট কৰি পাবলগীয়া ধৰণৰ 5 লাখ টকা লগতে মোৰ বহুত কষ্টৰ মোৰ বিনিময়ত এইখিনি তই কি কৰিবি যা যি কৰা কৰিবি পুলিচে ধমকি দিয়ে SP মোৰ হাতৰ মুঠিত RSS কৰো মই বিজেপিখন তাহাৰ হাতত অলৰেডি মানে মন্ত্ৰী আমাৰ ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টৰ আমাৰ প্ৰাক্তন ৰঞ্জিত দাস ডাঙৰীয়াৰ তেখেতৰ নাম লৈ কিনে ধমকি দিয়ে যে ৰঞ্জিত দাস তাৰ মোৰ লগত আছে ফোন কৰি দিলে এটা হৈ যাব এনেকুৱা তো এতিয়া যদি আমি হিন্দু মানুহ হৈ কিনে এইখিনি যদি সহায় খুজিছো তাৰ পৰা সহায় পাম বুলি গৈছিলো তাৰপিছত এইখিনি আশা দিছিল আমি আশাটো আমি ছোৱালী মানুহ মহিলা মানুহ চবকে শাৰীৰিকভাৱে মোক কৌশিক শৰ্মাই মোক একদম বুকুত ঠেচিয়াই হেঁচি দিছে তাৰপিছত মোক প্ৰহাৰ কৰিছে লগতে মোৰ হাতত আৰু ভৰিত মানে মোবাইলৰ হাততে মোক গছকি ধৰিছে তেতিয়া তেওঁলোক পুতেক মাক আৰু ল'ৰাটো খেলি আহিছে মাজুটো ভাগ আছে সিহঁতৰ তেখেতৰ নামটো মই নাজানো আৰু কৌশিক শৰ্মা মেইন ৰূপসী স্কুলৰ আৰু মোক যিখিনি হেৰেচমেণ্ট কৰিছে মেণ্টেলি ফিজিকেলি মই যাতে মই ন্যায় পাওঁ আৰু
সেইখিনি ইয়াতে বহুতখিনি মানুহে মোক অলৰেডি কণ্টেক্ট কৰিছে কাৰ কাৰ কি আছে মই এজনী ছোৱালী নলবাৰী তেখেতৰো লৈছে চাগে তেখেতৰো স্ক্ৰীনশ্বট মোৰ তাত আছে 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 বহুতৰে 5 কোটি মানে 10 কোটি এতিয়া মানে শুনা পোৱা মতে তেওঁলোকে গুৱাহাটীত ফ্লেট লৈছে কিবা লৈছে এনেকে এই বহুত এতিয়া ঘৰ বাৰী বনাই আৰু নাম বিক্ৰী কৰি কিনে 2 ভাগ মানে তেওঁ ডাঙৰটো কৌশিক শৰ্মা স্পটত নপৰে আৰু চাকৰি যিহেতুকে আছে কিন্তু 2টা ভাগ মিলি আছে লেনদেনটো মানে তেখেতৰ দ্বাৰাই মানে কেছ টকাটো হাতত লয় আৰু নিবনুৱা সমস্যাৰ পৰা আমি যিখিনি মুক্তি কৰিছো সেইখিনি প্ৰাপ্যৰ পইচা কেনেকে দিছে আমি সেইটো অকল দেউতাই জানে তো সেইখিনি মাত্ৰ পালে হ'ল একো নালাগে বেলেগ আৰু কোনো যাতে এনেকুৱা নিদিয়ে নাই আমি যি ভুল কৰিলো তাহাঁতিও যাতে একো মানে আমাৰ পৰা শিক্ষাটো মানে পায় আৰু আৰ এছ এছে বেয়া কাম নকৰে কেতিয়া বেয়া নহয় এই মাজত যিবিলাক 2 নম্বৰী মানুহ আছে ন এইবিলাকৰ কাৰণে আমাৰ বিজেপি সংগঠন আৰু আৰ এছ এছ এটা ভাল সংগঠন আমাৰ বেয়া হৈ আছে